তো ভাত খাবলৈ লোকৰ ঘৰলৈ গলি মানে হাই গাইজ গুড মৰ্ণিং আজি মই বিচনাতে ভিডিঅ'টো আৰম্ভ কৰিছোঁ আগৰ ভিডিঅ'বোৰ চাই যেনেকৈ ভাল পালে এইটো ভিডিঅ' চাই ভাল পাব বুলি মই আশা কৰিলোঁ আৰু মোৰ ফালৰ পৰা সকলোকে শিৱৰাত্ৰি শুভেচ্ছা জনালোঁ মৰমী উঠি গ'লে মই উঠাই নাই আজি ভিডিঅ'টো চাই থাকক লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব বাই Can anybody out there hear me? Hear me? Cause I just wanna say মই ওলাই ললো সিলিণ্ডাৰটো মিনি এই ওলাই ললে আৰু বাকীবোৰ আপোনালোকক দেখাই আছো লাহে লাহে হ'ব দেই ৰখি আছে এনেও বনাওঁগে অলপ খুৰা এফালে মানুহে চাকি দি আছে এই ব্ৰেকগ্ৰাউণ্ড এইটো ব্ৰেকগ্ৰাউণ্ডৰ কুকুৰ দিয়ে আমাৰ সৰু কুকুৰটো আমাৰ আমাৰ পূজা কৰিবলৈ আহিছে দেহা মানুহ পূজা কৰিবলৈ আহি গৈছে ন সেইজনী মৰমীৰ পাছফালৰ পৰা টিলিং টিলিং আহিছে শুন নমো কৰিবা নেকি চাইছে এইটো চোলা পিন্ধিলে এটা কোলা তাৰপৰা ভকতে আয়োজন হৈ আছে এতিয়ালৈকে মানে নাই হোৱাগৈ ফুটি পঢ়িবলৈকে আছে ইয়াত আমাৰ পিঠা মানে পিঠাহে ওলাইছে ৰুটি বনোৱা হৈ আছে এয়া আমাৰ দদৌ ৰুটি বনাই আছে লগত এও সহযোগ কৰি দিছে ন আমাৰ পিতাই এয়া উঠিছে উঠালো বনাই থাকক দেই চলি যাব নপাই যে আঁতৰপা দেখিছো এইখিনি কি গাখীৰ ঘোটা আচ্ছা এইখিনি ঘোটা এইখিনি ভাজি মৰমী জলপান খাইছে খা একো নহয় লাজ নকৰিবি তই ভাত খাবলৈ লোকৰ ঘৰলৈ গলি মানে ফটো নাই আমাৰ পোষ্ট দি নাথাক তই মই গম পাইছোঁ মোৰ চক বুলি লোকৰ ঘৰত মই যে ছোৱালীজনী একোৱেই নাই খোৱা সেইটো ধৰে তাই নিজৰ ঘৰ ন তাই মোক খুৱাবই লাগে মই লগৰ মোকে আছো মই কাৰণে খাবি মই নিজে খোৱা নাই তাইক কেলৈ খুৱাম এয়া হৈছে ঘোটা বম বম ভলে আমি দুজনে নাই খোৱা এইখিনি থৈ দিছোঁ চাওঁ লুকুৱাই থওঁ খাই মানুহে নহ'লে বহুত বেড লাগ ঘোটা খোৱা দেখাব নোৱাৰিলোঁ ঘোটা খাই অলৰেডি মানুহ হৈ গ'ল কিমান কণ দিছিলে ঘূট মাৰি একদম ফিনিছ কৰি পঠিয়ালে মই গৈয়ে নাপালোঁ গৈছিলোঁ ইটোৱে ক'লে সিটো কাম কৰ ইটোৱে ক'লে সিটো কাম কৰ কাম নাই শিৱৰাত্ৰি খাবলৈ আহি পাবজি খেলি আছে এগৰাকী মোক থাকি চব লাজকী বান্দৰ বাকীবোৰ লুচি পুৰি খাবলৈ আহিছে বাকীবোৰক দেখাই আছোঁ এওঁলোকে খাবলৈ লৈছে আৰু ইয়াত বাহিৰত গোটেই মানুহ ভাজি চাজি নহ'লগৈ আকৌ ৰুটি বনাবলগীয়া হৈ গ'লগৈ আমাৰ ভাজি আকৌ বনাই আছে খৰিখিনি খাই চবে গ'লগৈ এতিয়া আকৌ বনাই আছে আমাৰ খাবলৈকে নাই আমাৰ ডাঙৰ ইয়াৰ কাম নাই ই এনেকৈ আৰু গেম খেলা আৰু শুই থকা আৰু এগৰাকী এবাৰ কাম কৰিলে নাই আকৌ আপুনি অকণ কাম কৰিলে এতিয়া অকণমান ৰেষ্ট লৈছে লগ বাৰু ছোৱালীজনী এয়া আমাৰ ভণ্টিজনীয়ে মিক্সাৰত চাটনি পিচিছে সহায় কৰি দিছে অলপ ধনিয়া আৰু পদিনা জলকীয়া দি চাটনি বনাইছে ফটো নাই পোৱা নহয় আপোনালোকৰ ভিডিঅ'হে কৈছে এওঁলোক চাহ বনাইছিলে এতিয়া নিজে চাহ খাইছে আৰু এওঁলোক কামত ব্যস্ত আৰু বাকীবোৰক আপোনালোকক দেখাই আছোঁ এয়া আইতা দেই কাম কৰা আইতা মানে আইতা অৱস্থা আমাৰ এইকেইজনীকো লগাই দিলোঁ দেই ৰুটি বেলাত মৰমী চাহ ক'ত বেলিছ ৰুটি মৰমী এইখিনি গোটেইখিনি বেলিছে দেই মই সঁচা কথা ৰুটি বেলিছে হ'ব দে বেলিছোঁ দে মানে ৰুটি নাইকিয়া হৈ গ'ল মই খাই দিলোঁ বাৰু জলকীয়া ভাজিয়ে মানুহবোৰ যে বহুতে এতিয়া খাবলৈ লৈছোঁ আমি ভোক লাগিছে মানে দুইজনী এখন টেষ্ট কৰিলোঁ আৰু তেওঁ এতিয়া খাই দিছোঁ আকৌ
তো কিস্তি নাই কিস্তিক লগ নাপাওঁ মই ঘৰলৈ যাওঁ এবাৰ কিস্তিক দেখাব নোৱাৰোঁ পাঁচটা বাজিব হ'ল কিস্তি নাই দেই আজি ভিডিঅ'টো ইমানেই আছিলে চাই ভাল পালে বুলি মই আশা কৰিলোঁ আগৰ ভিডিঅ'বোৰ যেনেকৈ আপোনালোকে আঁকোৱালি ল'লে এইটো ভিডিঅ' আঁকোৱালি ল'ব বুলি মই আশা কৰিলোঁ লাইক আৰু শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এণ্ড বাই বাই মোৰ বহুত ভাল লাগিছে আজি বহুতে মানুহ হ'ল মানে 400 ওপৰ মানুহ হ'ল এতিয়ালৈকে আহি আছে এতিয়াতো 10:30 বাজি গ'ল তথাপিতো মানুহ আহি আছে মই খালি নোৱাৰিছোঁগৈ ভৰি বহুত বিষাই গৈছেগৈ অকণমান শুই লওঁ যদি মানুহ আহি থাকে আকৌ উঠিবই লাগিব ক'তনো শুবলৈ পাম ভৰি বিষাইছে অকণমান দেৰি ৰেষ্ট লৈ লওঁ বাই বাই